আহকচোন আজি আমি শিকি লওঁ কোনজন ব্যক্তিক কি বুলি জানো। অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱী, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ, কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, গণশিল্পী বিক্ৰম সিং এইন, গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱা, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জননায়ক দেৱেশ্বৰ শৰ্মা, জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, দেশভক্ত তৰুণৰাম ফুকন, দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা, ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা, নটসূৰ্য ফণী শৰ্মা, নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা, নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা, পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈ, প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱা, সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা, সুনীত কোঁৱৰ, গজেন বৰুৱা, শেৱালী কবি ৰত্নকান্ত বৰকাকতি, লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, লোকপ্ৰাণ মতিৰাম বৰা, লোকনায়ক অমিয় কুমাৰ দাস, লুইত কোঁৱৰ জুবিন গাৰ্গ, ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ৰসৰাজ আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা, বীৰবালা কনকলতা, বিহগী কবি ৰঘুনাথ চৌধুৰী, বাগ্মীবৰ আৰু ককা নীলমণি ফুকন, বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী, বাউলী কবি কমলানন্দ ভট্টাচাৰ্য, বৰহাৰপু মাধৱদেৱ, বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা, বনকোঁৱৰ আনন্দীৰাম দাস, বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, প্ৰেম আৰু ৰদালিৰ কবি হীৰেণ ভট্টাচাৰ্য। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।